মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলো ভালে কুশলে আছা। আজি আমি মাতৃভাষাৰ 9 নম্বৰৰ পাঠটো আৰম্ভ কৰিবলৈ লৈছোঁ। তোমালোকে সকলোৱে নিজৰ পাঠ্যপুথিখন উলিয়াই চাফ চিকুণতা পাঠটো উলিয়াই ল'বা। পাঠটোৰ আৰম্ভণিতে তোমালোকৰ বাবে এখন ধুনীয়া ছবি দিছে। তোমালোকে সকলোৱে ছবিখনলৈ মন কৰাচোন। চোৱা, প্ৰথমে কি দেখিছা ইয়াত? এজন ল'ৰাই বহি আছে, হয়নে? আৰু মাটিত বহিছে জানো? নাই বহা। তলত কি পাৰি লৈছে? এখন পাটি পাৰি লৈছে, হয়নে? তাৰ দাঁতিতে কি আছে? এটা পানী থোৱা কলহ আছে আৰু কলহটো ঢাকনিৰে ঢাকি ৰাখিছে। তাৰ ওপৰত এটা গিলাচ উবুৰিয়াই থৈছে, হয়নে? তাৰপিছত চোৱা, এজনী ছোৱালীয়ে শাৰী আছে, ঝাৰুলৈ শাৰী আছে, হয়নে? জাবৰ জোথৰ চাফা কৰিছে। তাৰপিছত এইফালে চোৱা, ইয়াত কি দেখিছা? এটা গোহালি ঘৰ, হয়নে? গোহালি ঘৰ কাক বোলে? য'ত কি কৰা হয়? গৰু বন্ধা হয়, হয়নে? গৰু বন্ধা ঘৰক গোহালি বোলে। এতিয়া ইয়াত দুটা গৰু আছে, হয়নে? আৰু এই দুয়োটা গৰু ভালদৰে গোহালি ঘৰত বান্ধি ৰখা হৈছে, হয়নে? ঠিক তেনেদৰে চোৱা, এইটো কি দেখিছা? এটা গঁৰাল। কিহৰ গঁৰাল? হাঁহ কুকুৰা বন্ধা গঁৰাল। আৰু ইয়াৰ ভিতৰত কি আছে? হাঁহ কুকুৰা আছে। আৰু এগৰাকী মহিলাই কি আনিছে? বাল্টিত পানী আনিছে, হয়নে? আৰু দূৰত এটা কি আছে চোৱা? এটা কুঁৱা আছে। আৰু কুঁৱাটোৰ ওপৰত পানীটো দিবলৈ এটা বাল্টি আছে, হয়নে? আৰু এইফালে এইটো কি দেখিছা? এইটো হৈছে এটা গাহৰি গঁৰাল। আৰু তাত কি আছে? দুটা গাহৰি আছে, হয়নে? এতিয়া তোমালোকে এই ছবিখন চাই এটা কথা মন কৰিবা, ইয়াত আমি কিবা লেতেৰা দেখিছোঁ জানো? নিশ্চয় নাই দেখা, হয়নে? ইয়াত ক'ৰবাত গোবৰ বা তেনেকুৱা ধৰণৰ আৱৰ্জনা এইবোৰ পৰি আছে জানো? নাই পৰা, হয়নে? আৰু আমি ইয়াত এখন ধুনীয়া পৰিষ্কাৰ ছবি দেখিবলৈ পাইছোঁ, হয়নে? ইয়াত ক'তো আমি লেতেৰা দেখিবলৈ পোৱা নাই। সকলোবোৰ পৰিষ্কাৰ হৈ আছে। ইয়াৰ পিছত তোমালোকৰ বাবে আন এখন ছবি দিছে। আমি সেই ছবিখন চাওঁ আহাচোন। ছাত্ৰ-ছাত্ৰীসকল, আমি দ্বিতীয়খন ছবিৰ মাজত কি কি আছে চাওঁচোন আহা। চোৱা, ইয়াত কেইটামান কুকুৰা চৰি আছে আৰু তাৰ কাষতে এটা পানী থোৱা পাত্ৰ পৰি আছে। ওচৰতে এটা ল'ৰাই মাটিতে বহি আছে আৰু তাৰ হাতত এটা কল আছে। অৰ্থাৎ আমি ইয়াৰ পৰা বুজিছোঁ যে ল'ৰাটোৱে মাটিতে বহি কল খাই আছে। আৰু চোৱা, এইবোৰ গৰুৰ গোবৰ পৰি আছে আৰু ওচৰতে কেইটামান গৰু ঘূৰি ফুৰিছে। এইফালে চোৱা, ইয়াত কেইটামান গাহৰি ঘূৰি ফুৰিছে আৰু এই ছোৱালী দুজনীয়ে গাহৰিকেইটা খেদি ফুৰিছে। আৰু এগৰাকী মহিলাই কাপোৰ ধুইছে আৰু কাপোৰ ধোৱা পানীবোৰ গোটেই চোতালখনলৈ বৈ আহিছে। এতিয়া চোৱা, এই দৃশ্যটো দেখি আমাৰ ভাল লাগিছে জানো? নিশ্চয় নাই লগা, কাৰণ প্ৰথম ছবিখনৰ তুলনাত এই ছবিখন লেতেৰা, নহয় জানো? এই ছবিখন অপৰিষ্কাৰ। এতিয়া আমি প্ৰথম ছবিখন আৰু দ্বিতীয় ছবিখনৰ মাজত বহুতো অমিল পাইছোঁ, হয়নে? আমি কি কি অমিল পাইছোঁ সেইখিনি চাওঁচোন আহা। প্ৰথম ছবিখনৰ মাজত আমি এটা পৰিষ্কাৰ দৃশ্য দেখিবলৈ পাইছোঁ। এই ছবিখনত সকলোবোৰ বস্তু পৰিষ্কাৰকৈ আছে। আমি ইয়াত দেখিবলৈ পাইছোঁ যে এজন ল'ৰাই এটা পাটিত ভালদৰে বহি আছে। আৰু আমি সকলোৱে জানো যে আমি য'তে ত'তে বহিব নালাগে। মাটিয়ে বালিয়ে যদি আমি বহোঁ, তেনেহ'লে আমাৰ কাপোৰত ধূলি বালি লাগিব। আৰু যিহেতু ধূলি বালিটো বহুতো বেমাৰৰ বীজাণু থাকে আৰু তাৰ পৰাও আমাৰ বেমাৰ আজাৰ হ'ব পাৰে। কিন্তু দ্বিতীয় ছবিখনত
ল'ৰাটো মাটিতে বহি আছে আৰু সি হাতত এটা কল লৈ আছে। অৰ্থাৎ আমি ইয়াৰ পৰা বুজিছোঁ যে ল'ৰাটোৱে মাটিতে বহি কল খাই আছে। কিন্তু আমি সকলোৱে এটা কথা মনত ৰখা উচিত যে আমি এনেদৰে য'তে ত'তে বহিলে আমাৰ বেমাৰ আজাৰ হোৱাৰ সম্ভাৱনা বেছি থাকে। গতিকে আমি এনেধৰণৰ কামবোৰ কৰিব নালাগে। ঠিক তেনেদৰে আমি প্ৰথম ছবিখনত দেখিবলৈ পাইছোঁ যে ইয়াত গোহালিত ভালদৰে গৰু বান্ধি ৰখা হৈছে, গাহৰি গঁৰালত গাহৰি বান্ধি ৰখা হৈছে, হাঁহ কুকুৰা বন্ধা গঁৰালত হাঁহ কুকুৰা ভালদৰে বান্ধি ৰখা হৈছে। কিন্তু আনখন ছবিত আমি দেখিবলৈ পাইছোঁ যে ইয়াত গৰু, গাহৰি, কুকুৰা এইবোৰ মানুহৰ ওচৰে পাজৰে ঘূৰি ফুৰিছে আৰু সিহঁতৰ বিষ্ঠাই গোটেই ঠাইখন লেতেৰা কৰি পেলাইছে। এতিয়া আমি এইখিনিতে আৰু এটা কথা মনত ৰখা উচিত যে পোহনীয়া জীৱ জন্তুৰ গাতো বহুতো বেমাৰৰ বীজাণু থাকে। গতিকে আমি জীৱ জন্তু পুহিলেও সেই পোহনীয়া জীৱ জন্তুবোৰ আমাৰ থকা ঘৰৰ পৰা অৰ্থাৎ মানুহৰ থকা ঘৰৰ পৰা কিছু আঁতৰত ভালদৰে ৰাখিব লাগে। তেনেদৰে প্ৰথম ছবিখনত আমি দেখিবলৈ পাইছোঁ যে এটা পাত্ৰত ভালদৰে পৰিষ্কাৰ পানী ঢাকি ৰখা হৈছে। কিন্তু আমি দ্বিতীয়খন ছবিত দেখিবলৈ পাইছোঁ যে পানী থোৱা পাত্ৰটো পৰি আছে। এইখিনিতে আমি আৰু এটা কথা মনত ৰখা উচিত যে খোৱা পানী আৰু খোৱা বস্তুৰ পৰাও আমাৰ বহুতো বেমাৰ আজাৰ হ'ব পাৰে যদিহে আমি সেই বস্তুবোৰ ভালদৰে পৰিষ্কাৰকৈ নাৰাখোঁ। সেইকাৰণে আমি সদায় খোৱা বস্তু আৰু পানী পৰিষ্কাৰকৈ ভালদৰে ৰাখিব লাগে। খোৱা খাদ্য আৰু পানী আমি ভালদৰে ঢাকোনেৰে ঢাকি ৰাখিব লাগে। যিহেতু মুকলিকৈ ৰখা খাদ্যত মহ মাখি আদি পৰে আৰু বতাহতো বিভিন্ন বেমাৰৰ বীজাণু আহে আৰু সেই খাদ্য খোৱাৰ ফলত আমাৰ বিভিন্ন বেমাৰ আজাৰ হ'ব পাৰে। সেইকাৰণে আমি সদায় পানী পৰিষ্কাৰকৈ ৰাখিব লাগে আৰু ঢাকি ৰাখিব লাগে। তেনেদৰে খোৱা খাদ্যও আমি পৰিষ্কাৰকৈ আৰু ঢাকোনেৰে ঢাকি ৰাখিব লাগে। ছাত্ৰ ছাত্ৰীসকল, আমি এতিয়া এই দুয়োখন ছবি চাই আমি এই দুয়োখন ছবিৰ মাজত থকা পাৰ্থক্যবোৰৰ বিষয়ে জানিলোঁ। তোমালোকে কথাখিনি ভালদৰে মনোযোগেৰে শুনিবা আৰু আমি এই পাঠটোত এটা ধুনীয়া পদ্য পাম। আমি পিছৰ ক্লাছত সেই পদ্যটো ভালদৰে পঢ়িম, পদ্যটো আবৃত্তি কৰিবলৈ শিকিম আৰু পদ্যটোৰ মাজত থকা কথাখিনি আমি সকলোৱে আলোচনা কৰিম।